हेलो मैं डिजे डाइना আকৌ এবাৰ আহিলো মই মোৰ অন্য এটি ভিডিঅ লৈ আজি মই মাহতৰ ঘৰতে চুৰি কৰিব লগা হল কিয় চুৰি কৰিলো জানিবলে হলে মোৰ ভিডিঅটো প্ৰথমৰ পৰা লাষ্টলৈকে চাব লাগিব তেনেহলে বলক মই মোৰ ভিডিঅটো আৰম্ভ কৰো ৰাতিপুৱা শুই উঠিয়ে মোৰ প্ৰথম ডিউটি হল লৰা ছোৱালীক স্কুলত পঠোৱা লৰাক থৈ অহাৰ পিছত আকৌ মাইনাক লৈ আহিলো অংগনবাড়ী স্কুলত বহুখিনি জায়গা খুচকাঢ়ি যাব লাগে কাৰণে ধন আৰু মই একেলগে বাইকতে যাওঁ এই যে ভিডিঅটোত বাচ্চা দুটা দেখিছে ইহত দুটাৰ পঢ়াত ইমান মনোযোগ মোৰ দেখিয়ে ভাল লাগি গল আৰু ভাবিলে ভিডিঅ কৰি থৈ দিও আমাৰ মাইনাৰ যে একদম পঢ়াত মনোযোগে নাই আৰু তাইক আজি স্কুলৰ ফালৰ পৰা বেগ ইউনিফৰ্ম জোতা মোজা গোটেইখিনি বস্তুৱে দিলে আৰু তাই বহুত হেপি ইউনিফৰ্মজৰ পিন্ধাই দিয়াৰ পিছত দেখিলো বহুতখিনিয়ে দীঘল হৈছে এনেকৈতো একদম ভাল লগা নাই মাই যিহেতু ছোটা মোটা দৰ্জি তো হেতু কাৰণে তাইক মাৰ ওচৰতে লৈ আহিলো ভূত জলকীয়াৰ আচাৰ মোৰ বহুত প্ৰিয় দেখিলেই কিবা খাও খাও লাগে মাৰ ওচৰত আহিলো ঠিকে কিন্তু মাৰ ঘৰত তলা মৰা কোনো নাই সুখৰ কথা এইটোৱে যে মাই তালা মাৰি চাবিপাত ক'ত থৈ সেইটো মই ভালকৈয়ে জানো বহু সময় মাৰ বাবে অপেক্ষা কৰিলো কিন্তু মাই নাহিল মোবাইলটো চাৰ্জত লগাই থৈ গৈছে তাৰ পিছত মই ভাবিলো এনেকে আৰু নহব মোৰ ইফালে দেৰি হৈ যায় পিঠা খোৱাৰ বাবে মোৰ আলা চাউলৰ প্ৰয়োজন আছিল তো হেতু কাৰণে মাক নুহুধাকৈ চাউল কেইটামানো ভৰাই লৈ ললো বেছিকে লৈছিলো পিছত দেখিলো মাহঁতৰ তাত দেখোন চাউল নাই মই গোটেইকেইটাই লৈ লৈছো তাৰ পিছত দুখ বুজি মই অকনমান চাউল থৈ আহিলো তামুল বোলা বস্তুটো যদিও মই ইমান ভাল নাপাওঁ কিন্তু কেতিয়াবা অকনমান খাও মুখত ভৰাই ললো ঠিকে কিন্তু তামুলখন খাব নোৱাৰিলো পেলাই দিলো ইফালে আকৌ আমাৰ মাইনাৰ নতুন ইউনিফৰ্ম পাই গাত তাতেই নাই বহুত ভাল লাগিছে তাইৰ আচলতে বহুত আগ্ৰহেৰে আহিলো ভাবিলো ইউনিফৰ্মযোৰ অকনমান সৰু কৰি লৈ যাম এতিয়া আৰু উপায় নাই যেহেতু ঘৰত মায়ে নাই ইমান সময় অপেক্ষা কৰাৰ পিছতো মাৰ খবৰ খাতিয়ে নাই তো আৰু এতিয়া দেৰি কৰি লাভ নাই ধুনীয়াকৈ আহিলো ব্ৰইলাৰৰ দোকানত মানে ব্ৰইলাৰ মাংস কিনিবলে এই ব্ৰইলাৰ মাংসৰ দোকানখন আমাৰ বৰ প্ৰিয়টো হ'বই ন আমাৰ ঘৰৰ দোকান বুলিয়ে ক'ব পাৰি ভিডিঅটো কৰি থাকোতে বহুতবাৰ মানা কৰিছিল যদিও মই লৈ ললো ভিডিঅটো দেখিলে চাগে এতিয়া মোক গালিয়ে দিব এইজনেই হৈছে ৰাহুল কাকা মানে ব্ৰইলাৰৰ দোকানীজন ভিডিঅ'ত উঠিবলৈ আচলতে বহুত বেছি লাজ কৰে মই আকৌ জুকাই ভিডিঅ' কৰি আছিলো মোক কৈ আছে এনেকে নিদিবা বুলি কিন্তু একো নাই দি দিলো এতিয়া চাগে ভিডিঅ'টো চালে মোক মাৰিবই নে কাটিবই নাজানো আৰু নে ব্ৰইলাৰ কাটা দি মোকো কাটিয়ে পেলাই আচলতে ব্ৰইলাৰ মাংসটো মোৰ বৰ প্ৰিয় কোনে বাৰু ব্ৰইলাৰ মাংস খাই ভাল পায় মোক কমেন্ট কৰি জনাবচোন বাৰু আজিৰ ভিডিঅ'টোত মই যিমান পাৰো সিমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো আকৌ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে তেনেহলে আজি ৰাখিছো আজিলৈ ইমানে বাই